নাম শ্ৰীমতী বৰ্ণা দিয়া। মই 2018 বৰ্ষত ঠাকুৰদনী কমলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক অধিৱেশনত শ্ৰেষ্ঠ গায়িকা। মই বাৰ্ষিক অধিৱেশনত এটা গীত গাব জয় জয় নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশ বৰুৱা। মই ঠাকুৰদনী কমলপুৰ উচ্চ মাধ্যমিক বিদ্যালয় 2018 বৰ্ষৰ বাৰ্ষিক অধিৱেশনত দুটা বচন ক'বলৈ ওলাইছোঁ। সৰুটো কোন গলি এই গৰু নে ছাগলী, এই মানুহ নে কোন? চাওঁ এইফালে আছোন। দেউতা, আপুনি মানে ডনেশ্যনলৈ ভয় কৰিছে। সেই ভয় নকৰিব, লিখিহে যাব লাগে, লগততো দিবই নালাগে। মোৰ নাম শ্ৰী নিকাৰণী ভাৰতী। মই ঠাকুৰদনী কমলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2018 বৰ্ষৰ বাৰ্ষিক অধিৱেশনত শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে হৈছিলোঁ। মই বাৰ্ষিক অধিৱেশনত গোৱা এটি গীত প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। নিহাৰ সপোন হাৰদি ৰাণী তোমাৰ হেনো নাম। মোৰ নাম শ্ৰী নমস্তি দিয়া। 2018 বৰ্ষৰ ঠাকুৰদনী কমলপুৰ উচ্চ মাধ্যমিক বিদ্যালয় নাটকত ডনেশ্যনত মই শ্ৰেষ্ঠ অভিনেতা হৈছোঁ আৰু তাৰ মই দুষাৰী বচন ক'বলৈ আগবাঢ়িছোঁ। হেৰৌ চধা মূৰ্খ, মনে মনে থাক, নিচিঞৰিবি, যাবলৈ দে, নহ'লে আকৌ গণ্ডগোল লগাব। কেৰেপাই গ'লনে? হওক দে, একোবলৈ বাচিলোঁ। নমস্কাৰ। ভাল পাওঁ চিত, পাচলি ভাল পাওঁ পটল, ৰাতি হ'লে বৰ ভাল লাগে এই ৰঙা পানীৰ বটল। গৰু নে ছাগলী, মানুহ নে কোন? এফালে আছোন। হেৰৌ জধা মূৰ্খ, মনে মনে থাক, যাবলৈ দে, নহ'লে আকৌ গণ্ডগোল লগাব। দেউতা, আপুনি কি সেইটোৱে ডনেশ্যন বিচাৰি আহিছে বুলি ভাবিছে? দেউতা, সেইটোৱে ডনেশ্যন বিচাৰি অহা নাই নহয়। দেউতা, আপুনি মানে সেইটোলৈ ভয় কৰিছে। ভয় নকৰিব, অকল লিখিহে যাব লাগে, নগদটো দিবই নালাগে। হেৰৌ মহামূৰ্খ, মনে মনে থাক, শুইটো আহিলেই হ'ব। কেনেপাই ঘৰত মানুহ নাই বুলি কবি দেই। হেৰিৰ পুতে, এই ঘৰত মানুহ নাই বুলি কবলৈ কৈছে। বাবা, এই ঘৰত মানুহ নাই, তই যা যা। কেনেপাই গ'ল নে? দেউতা, গ'ল নঙলা মুখ পাৰ হৈ গ'ল। হওক দে, একোবলৈ বাচিলোঁ। পিছে দেউতা, আপুনি দেখোন কাকো ডনেশ্যন নিদি, অকল লিখিহে যায়। লিখাটো আচল কথা নহয়। সিহঁতৰ লগত ফেটা কম বেটাৰী যায় নেকি? কি যায়? কম বেটাৰী আকৌ কেনেকৈ যায়? তই বুজি নাপালি কেৰেপাই। বাৰু এইবিলাক বাদ দে, মই অকণমান বিচনা ফুৰোঁগৈ। কোনোবাই যদি মোক বিচাৰি আহে তেনেহ'লে নাই বুলি কবি। নাই, কোনো নাই, কোনোৱে দেখোন অহা নাই। নহয় মানে দেউতা, ৰিহাৰ্চলহে কৰিছোঁ। হ'ব দে। দেখিছানে বাৰু, এই হেন বুঢ়াটোৱে মিছা কথা ক'ব লাগেনে? যা বুঢ়া, তোক
পাপে চুব মোৰনো কি আহে যায় ঘৰত কোনোবা আছেনে মই আছো আৰু কোনো নাই আহক আহক কিহে আপুনি ঘৰত মানুহটো থাকিও নাই বুলি কৈছে ঘৰত মানুহজন থকা স্বত্তেও নাই বুলি ক'ব নাপায় নহয় হে নহয় মানে ঘৰত মইহে আছো আৰু কোনো নাই হেই আমি বহুত দূৰৰ পৰা আহিছো বুজিছেনে ছাৰক লগ নাপালে বৰ ডাঙৰ কথা হ'ব এতিয়া ডাঙৰ কথা সৰু কথা যি আছে মোকে কগাব কেৰাপাই নাই কোনো নাই মূৰ্খটো মই মোৰ গামোচাখনে নিবলৈ আহিছো নমস্কাৰ ছাৰ নমস্কাৰ 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 বহা বহা কেৰাপাই তোক মই কি কৈছিলো মই কৈছিলো নহয় আপুনিহে মাজত খেলি মেলিখন লগাই দিলে ছাৰ এইখেতে আকৌ আপুনি নাই বুলি কৈছে গৰুৰ মূৰত কিবা থাকে বুলি ভাবানে নাই ছাৰ একো নাথাকে এতিয়া বুজিলা নহয় কথাটো হয় ছাৰ গৰুৰ মূৰত একোৱেই নাথাকে ঠিকে গৰুৰ লগত দিনে ৰাতিয়ে গৰুহে থাকে তই গলি না যাওঁ কি কব বুজিছেনে কি তেনেকুৱাই বাৰু কওকচোন আপোনালোকে কি সকামত আহিলে আৰু ক'ৰ পৰা অহা হ'ল ছাৰ আহিলো মানে ষ্টেচনৰ ওচৰৰে পৰা ৰেলৰ ষ্টেচনটো হয় ছাৰ ৰেলতে অহা হ'ল নেকি নহয় ছাৰ আমি বাইক লৈ আহিছো মই বহু কষ্ট কৰি বহু আশাৰে আপোনাৰ ওচৰলৈ আহিছো মই আকৌ ভাবিছিলো ৰেলতে আহিলে বুলিহে বাৰু সেইবিলাক বাদ দিয়ক ৰেল ষ্টেচনৰ পৰা ৰেলতে আহক যিহতে আহক সেইবোৰ বাদ দিয়ক এতিয়া আচল কথালৈ আহক ছাৰ মানে আমি ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত জ্ঞানাম আৰু দিহানামৰ প্ৰতিযোগিতা পাইছো পাতিব লাগে আজিকালি আকৌ সেইবোৰ নোহোৱাই হৈছে নহয় হয় আজিকালি আকৌ গান উৰুলি দিব পৰা বোৱাৰীয়ে নোহোৱা হ'ল ছাৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাতি সিং দেৱীন্দ্ৰ নিচিনাকে উৰণি লোৱা মানুহ আমাৰ গাঁওবোৰত নোহোৱা হৈছে ক'ত লাভ আজিকালি বোৱাৰীবোৰক যিহে ফেশ্বনত থাকে বোৱাৰীয়ে নোহোৱা হ'ল ছাৰ প্ৰতিভা দেৱী সিং পাতিলৰ নিচিনাকে উৰণি লোৱা বোৱাৰী আমাৰ গাঁওবোৰত নোহোৱাই হৈছে ক'ত লাভ আজিকালি বোৱাৰীবোৰে যিহে ফেশ্বনত থাকে ইনে কাণত আলুক চুঙালে ইনে পোৱা নাই নিকনিয়ে হাজিৰা যিমান কম বোৱাৰীয়ে শিৰক সেন্দুৰ লয় সিমান উৰণিটো বাদে দিয়া যিহে ক'লা চশমা লগাই যায় ৰাস্তাটো দেখেনে নেদেখে সিহঁতেহে জানে ছাৰ সেইকাৰণে অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ কাৰণে আমাৰ ইয়াৰ প্ৰথম পদক্ষেপ ঠিকে ভাল কৰিছা নহ'লে আকৌ সেই ভূপেন হাজৰিকাই গোৱাৰ দৰে আজি অসমীয়াই নিজক নিচিনিলে অসম ৰখাটোলৈ যাব সেইকাৰণে ছাৰ আপোনাৰ পৰা এনে এটা ডনেশ্যন বিচাৰি আহিছো ডনেশ্যন কিহৰ ডনেশ্যন সেই আগুৰিখন দি দিয়াহে দিছো ডনেশ্যনৰ এইখন মূলীয়া হ'লেও হ'লহেঁতেন দিয়ক আমাৰ দেউতাই এইবিলাক লোৱাটোও ভাল আৰু লিখাটোও ভাল তই গলি না যাওঁ দেউতা পিছে অলপ বেছিকৈ লিখিব সন্মানৰ কথা আছে নহয় আকৌ ছাৰ এইখন লওক ছাৰ কলমটো লওক হ'বনে বাৰু
হ'ব হ'ব ছাৰ আপুনি বৰ মহান দেই তেনেকৈনো কিয় কোৱা ৰায় কিবা কৰিছে যেতিয়া আমিনো ৰাইজক দিবলৈ কিহৰ কথা পিছে তোমালোক মহা আমাৰ ই চাহ তামোল দিব কেৰাপা ছাৰ কিন্তু বৰ ভাল একো চিন্তা নকৰাকৈ 1000 টকা লিখি দিলে আপোনালোক যোৱা নাই হ'বলা মই গৈ আকৌ ঘৰ পালে গৈ বুলি ভাবিছিলো ছাৰে মানে লিখিলে নহয় লিখিলে যদি আকৌ যোৱাই নাই কিয় তাৰ মানে একো নিদিয়ে ছাৰে ঘৰত নিদিয়ে নহয় আপোনালোকৰ মিটিং এটা দিব ইয়াত ৰৈ থাকি আৰু লাভ নাই তেনেহ'লে আমি গৈয়ে থাকো আৰু যাওক এঘৰতে ইমান দেৰি বহিলে কেনেকৈ হ'ব বাৰু এনে দানবীৰজনৰ ওচৰলৈ আহিছে একেবাৰে ঘৰত মানুহ আছেনে ঘৰত মানুহ নাথাকি গৰু থাকিব নেকি কিবা কোন আহিছে সোমাই আহক আপুনি আছে হ'বলা মই আছো আমাৰ ঘৰততো ছোৱালী মানুহ নাই বহক আমি ছোৱালী চাবলৈ অহা নাই নহয় কিবা কাপোৰ যিহে পিন্ধি আহিছে মই আকৌ বোলো কিবা আমি মানে ডনেশ্যন এটা বিচাৰি আহিছো ডনেশ্যন কিহৰ ডনেশ্যন আমি মানে ভাগৱত পাঠ পাতিছো আঞ্চলিক ভিত্তিত আপোনালোকে ভাগৱত পাঠ পাতিছে ঠিক দেই ভগৱানে কিন্তু মানুহ সৰ্জন কৰিছে কিছুমান জন্তু আৰু কিছুমান মানুহ জন্তু কিবা কৈছে নেকি নাই একো কোৱা নাই ৰ'ব মই দেউতাক মাতি দিছো দেউতা মই লভিকৰ ঘৰৰ পৰা আহো আপুনি দৰ্জাখন মাৰি দিয়ক আপুনি মনে থাকো মই দৰ্জাখন মাৰি দিয়ক আপুনি মই লভিকৰ ঘৰৰ পৰা আহো নহ'লে আকৌ কোনোবাই ডনেশ্যন বিচাৰি আহিব কৈছো নহ'লে আকৌ ডনেশ্যন বিচাৰি নমস্কাৰ ছাৰ নমস্কাৰ বহা নহয় মানে দেউতা মই চুপ তোমালোক বহা বাৰু কোৱাচোন কি কামত আহিলা আমাৰ গৃহলৈ ছাৰ আমি মানে ভাগৱত পাঠ পাতিছো আঞ্চলিক পাতিব লাগে আজিকালি আকৌ সমাজবোৰে ধৰ্মলৈ ভয় নকৰে নহয় ছাৰ ৰাইজে ধৰ্মলৈ মন দিয়ক বুলিহে আমি হয় দেউতা আজিকালি আকৌ ডেকা ল'ৰা বোলে ধৰ্মৰে ভয় নকৰে এইবোৰ বুজি পাও না কিয় বুজি নাপায় সিদিনা যে মই শিকলি চাপলি নামঘৰত ভাওনা চাবলৈ গৈছিলো ডেকা ল'ৰাবোৰে যিহে জিন্সৰ পেণ্ট পিন্ধি আহিছে আজিকালি ডেকা ল'ৰা তেনেকুৱাই দেউতা অকল ডেকা ল'ৰাই নহয় আৰু কি ৰাখিলো কি কব দেউতা ছোৱালী কেইজনী মানে যিহে জিন্সৰ চুটি পেণ্ট পিন্ধি নামঘৰত প্ৰৱেশ কৰিছে নাপায় দেই যিহে ৰঙা লিপষ্টিক লৈ আহিছে দেউতা দুজনী মানে আকৌ এই ভাওনা চাবলৈ চানগ্লাছ পিন্ধি আহিছে ড্ৰেছ এটা পিন্ধাই দিয়া হলে সিহঁতক ভাওৰীয়া গতে লাগি থাকে নাপায় দেশ ৰখাটোলৈ যাব বুজিছ কেৰেপাই ছাৰ আমি দেশ ৰখাটোলৈ যাবলৈ নিদিওঁ সেইকাৰণে ভাগৱত পাঠ পাতিবলৈ আপোনাৰ ওচৰত ডনেশ্যন এটা বিচাৰি আহিছিলোঁ ডনেশ্যন ভাগৱত পাঠলৈ দিব
আমাৰ দেউতা বৰ ভাল নহয় আৰু বৰ মহা তোমালোকে ধৰ্মীয় অনুষ্ঠান পাতিবলৈ ওলাইছা হয় তোমালোকৰ পোচাকবোৰ বৰ হয় মানে ছাৰ আমি নামঘৰলৈ ধৰ্মীয় সাজেই পিন্ধি যাম এতিয়া অসুবিধা হয় বাবেহে এইবোৰ পিন্ধি আনিছোঁ পিছে এটা কথা হ'ল নহয় কি কথা ছাৰ ঘৰত সকাম পতা ভাগৱত পাঠ পতা একেই কথা নহয়নে সেইবিলাক ধৰ্মীয় অনুষ্ঠান কৰিবলৈ যাওঁতে ডনেশ্যন খাব নাপায় নহয় কেলে সৌকিদিনা পপুৰাম হাজৰিকাই ভাগৱত পাঠ পাতোতে বুবুল দোকানীত 5 কেজি দালি খোজা নাছিল বিশ্বকৰ্মাৰ দিনা সুঞ্জি দায়ো ভাগৱত পাঠ পাতোতে নাৰায়ণ কালু বুঢ়াৰ পৰা 10 কেজি চাউল খোজা নাছিল পিছত কিনিহে আনিছিল ছাৰ তেতিয়াহ'লে আমি এতিয়া যাওঁ হা যোৱা পিছে তোমালোকৰ ভাগৱত পাঠ সুকলমে পাৰ কৰা দেউতা চুপ থাক তোক মই কি কৈছিলো মানে মই দেউতা সিহঁতক কৈছিলো নহয় কৈছিলি যদি কিয় মাতিছিল সেইটো টেমা গৰম কৰি নাথাকিবি দেই এইবাৰৰ পৰা যদি তই মাত তোৰ দৰমহাৰ পৰা পইচা কাটি কোনোবা আহিলেই হ'ব মই কলোৱে ভাল দেউতা ছোৱালী এসোপা আহিছে আপুনি পলাওক ছোৱালী আহিছে আহিবলৈ নাই সোমাই আহ নমস্কাৰ নমস্কাৰ বহা যাচোন চাহ অকণ বনাগৈ দেউতা আপুনি আকৌ নাই বুলিহে ক'বলৈ কৈছিল ছাৰ মানে আপুনি নহয় এই মূৰ্খটোক কৈছিলো কোনোবাই যদি গাখীৰ বিচাৰি আহে তেনেহ'লে নাই বুলি কবি সি আকৌ মইহে নাই বুলি কবি যাচোন অসমত ছোৱালী কেইজনী ওলাইছে চাহ অকণ দে গৈ চাহ নালাগে ছাৰ আমি মানে বেলেগ কাম এটাতহে আহিছিলোঁ বেলেগ কথা মানে আমি মানে ডনেশ্যন এটা বিচাৰি আহিছিলোঁ ডনেশ্যন কিহৰ ডনেশ্যন মানে ছাৰ আমি সাহিত্য প্ৰতিযোগিতা পাতিছোঁ সেইবাবে ছাৰ আপোনাৰ ওচৰত এটা ডনেশ্যন বিচাৰি আহিছোঁ ছাৰ এইখন বহি লওক আপুনি আমাক সহায় নকৰিলে কোনে কৰিব ছাৰ আপুনি সহায় নকৰিলে আৰু কোনে কৰিব তাতে আমি জানোৱেই নহয় আপুনি যে সাহিত্য বিষয়টো বৰ ভাল পায় তাতে আপুনি ডেকা কালতে 2-এটা কবিতাও লিখিছিল ছাৰক দেখোন আমি আমাৰ সাহিত্য প্ৰতিযোগিতা সভাপতি মাতিব পাৰোঁ ছাৰক সভাপতি মাতিলে সভাখন গহীন হৈ থাকিব নালাগে বুজিছা নেলাগে মোক সভাপতি মাত মই তোমালোকৰ লগত সদায় আছো যিজনক নেমাতিলে বেয়া পায় তেনেকুৱাজনক মাতা বাৰু কোৱাচোন মই কিমান টকা লিখিব লাগিব ছাৰ 5,000 মান লিখিলে হ'ব তাতে আকৌ আপোনাৰ নিচিনা বুজা মানুহ নায়েই নহয় ছাৰ মানে ৰাইজ বহুত হ'বতো সেইকাৰণে খৰচৰ পৰিমাণ বাঢ়িব সেয়ে ছাৰ আপুনি সমাজত থাকিলে সমাজৰ মানুহৰ একো অসন্তোষ নহয় ঠিক আছে বাৰু তোমালোক বহা মই খাওঁতকৈ গোটৰ পৰা পইচা কেইটা লৈ আহোঁ বুঢ়া বেছি ভাল টুপি পিন্ধালো 5,000 যদি দিবলৈ হয় আমি দেখোন ডনেশ্যন তুলিলে হ'ব প্ৰথমে ইমান আশা নকৰাই ভাল ইয়াৰ পাছতে দেখা যাব বুঢ়াই লিখিলে যেতিয়া দিব আপোনালোক যোৱা নাই হ'বলা মই গৈ আকৌ ঘৰ পালেগৈ বুলি ভাবিছিলো ছাৰে পইচা নিব গৈছে আমি বহি আছো আপোনালোকৰ চাহ বনাই আমাৰ দেউতা নহয় জানো নাহিবই নেকি এতিয়া নাহিব মানে একেবাৰে সন্ধিয়াহে আহিব তেনেহ'লে কিয় আমাক এইদৰে কৈ থৈ গ'ল এই বুঢ়াটো এনেকুৱাই জান পাওঁ নহয় আমাৰ দেউতা বৰ ভাল নহয় আৰু বৰ মহা বৰ ভাল সেইকাৰণেহে পলায় এতিয়া ইয়াত ভোট গুৱাহাটী বহি থাকিবি নে ইয়াত বহি আৰু লাভ নাই
সমাজত এনে মানুহ জীয়াই নথকাই ভাল বল বল ইয়াত থাকি আৰু একো লাভ নাই গলি বাপে তোৰ ওচৰতে ডনেশ্যন বিচাৰি আহিছে ৰাইজানো বাৰু এনেকুৱা মানুহৰ ওচৰত ডনেশ্যন বিচাৰি আহিব লাগে এনে দাণ্ডীজনৰ ওচৰলৈ ডনেশ্যন বিচাৰি আহিছে ডনেশ্যন বিচাৰিবলৈ আৰু জেগা নাপালে দেউতা কি কব ডনেশ্যন দেউতা দেউতা এইবোৰ বৰ পাপ কথা হৈছে হয় কেৰাবাই মই বুজি পাইছো আমি প্ৰতিজ্ঞা কৰো কেতিয়াও এনেকুৱা কাম নকৰো বুলি